আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেল পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ কচু আৰু মাছৰ এখন ৰেচিপি। মই প্ৰথমে ইয়াৰ কুকাৰত পানী দি লৈছোঁ আৰু তাতে মই কচুখিনি এনেকৈ সৰু সৰুকৈ কাটি দিম। এয়া মোৰ কচুখিনি কাটি হৈ গৈছে। ইয়াতে মই পানী দিছোঁ, ইমানখিনি পানী দিছোঁ যাতে কচুখিনি পানীখিনিতে ডুব গৈ থাকে। ইয়াতে মই এতিয়া নিমখ আৰু হালধি জোখমতে এড কৰি দিম। হালধি এড কৰি দিম। আপোনালোকে ইয়াতে মানে গোটেইখিনি দি দিব লাগিব, নহয় নহয় দেই। ইয়াতে মই জোখমতে হালধি এড কৰি দিম। এতিয়া অকণমান এনেকৈ লৰাই দিম। এতিয়া কুকাৰত ঢাকন এখন লগাই দিছোঁ। লগাই দি এয়া মই গেছটো জ্বলাই দিছোঁ। জ্বলাই দি এতিয়া মই 3টা হুইচেল দিবলৈ দিম। 3টা হুইচেল দিয়াৰ পিছত গেছটো যাব দিম, চাম কিমান সিজিছে কচুখিনি। যদি সিজা নাই আৰু এটা হুইচেল দিব পাৰিম। গতিকে আমি এতিয়া বৰ্তমান 3টা হুইচেল দিবলৈ এনেকৈ গেছত উঠাই দিম। এয়া মই এটা কেৰাহী উঠাই দিছোঁ। যিহেতু 3টা হুইচেল দিছোঁ, এই হুইচেলটো যোৱালৈকে মই এখন কেৰাহী উঠাই লৈছোঁ। এই কেৰাহীখনত এতিয়া মই 500 গ্ৰাম মাছ ভাজি ল'ম। কচুৰ লগত মই আজি বিশেষকৈ বৰালি মাছৰ এখন ৰেচিপি বনাম। বৰালি মাছ 500 গ্ৰাম অনা হৈছে। সেই 500 গ্ৰাম বৰালি মাছৰ লগত মই কচুৰ এটা সুন্দৰ ৰেচিপি বনাম। এয়া কেৰাহীটো গৰম হৈ গৈছে। এতিয়া ইয়াতে মই মাছ ভাজিবৰ কাৰণে যে তেল দৰকাৰ হয়, সেই তেলখিনি মই দি দিছোঁ। এতিয়া এই তেলখিনি গৰম হ'বলৈ দিম। যিহেতু এইখিনি বৰালি মাছ ফুটিব, সেইকাৰণে অলপ গেছৰ ফ্লেমটো কমাই দিছোঁ। আৰু এতিয়া মই মাছখিনি ইয়াতে ভাজি ল'ম। জোখমতে নিমখ হালধি সানি লৈছোঁ। যিহেতু চবতকৈ ভাজিবলৈ টান মাছটোৱে হৈছে বৰালি মাছ, অত্যাধিক ফুটে। সেয়েহে মই চিমত দি মাছখিনি দি ল'লোঁ। গৰম তেলত মাছখিনি দি ল'লোঁ। এতিয়া যিহেতু দিলোঁ মাছখিনি, দিয়াৰ পিছত এতিয়া মই ঢাকনি লগাই দিম আৰু লগালগ মই ডাঙৰকৈ ফ্লেমটো বঢ়াই দিম। মই কৈছোঁৱেই যে বৰালি মাছটো অত্যাধিক ফুটে, সেয়েহে নমাবৰ আগমুহূৰ্তত, যিটো এলুটি দিবৰ আগমুহূৰ্তত আপোনালোকে এনেকৈ চিমত দি দিব, চিমত দি খন্তেক হ'বলৈ দিব। এয়া মাছ ভজা হৈ গৈছে। এতিয়া এই মাছ ভজা তেলতে যিখিনি তেল আছিলে, মাছ ভাজি হোৱা যিখিনি তেল আছিলে, সেই তেলখিনিতে মই এটা শুকান জলকীয়া আৰু ইয়াতে মই আধা চামুচ ধুই থোৱা ক'লা সৰিয়হ দি দিছোঁ। এনেকৈ সৰিয়হখিনি ফুটিবলৈ দিলোঁ। আপোনালোকে গেছৰ ফ্লেমটো কমাই থ'ব। এতিয়া সেই তেলতে মই যিখিনি কচু সিজাই থৈছিলোঁ, সেই কচুখিনি মই ইয়াতে দি দিম। আপোনালোকে 3টা হুইচেল দি চাব, যদি নিসিজা যেন দেখে আৰু 2টামান হুইচেল দি দিব। মই 5টামান হুইচেল দিছোঁ, যিহেতু কচুখিনি সিজা নাছিলে। এতিয়া মই লাহে লাহে যিখিনি কচু আছিলে, সেই কচুখিনি মই ভাঙি দিম। এনেকৈ ভাঙি দিম। এতিয়া আপোনালোকে এইখিনি এনেই পাতল যেন দেখিছে, যেতিয়া মাছখিনি দি দিম আৰু অলপ উতলিবলৈ দিম, তেতিয়া আপোনালোকে গম পাব যে আচলতে তৰকাৰীখনৰ ডাঠটো কিমান হ'ব। এতিয়া মই ইয়াতে মাছখিনি এড কৰি দিম। বৰালি মাছৰ সৈতে কচুৰ যি সোৱাদ, এবাৰ আপোনালোকে বনাই চাব। এনেকৈ মই মাছখিনি এড কৰি দিলোঁ। আধা কিলো মাছ আনিছিলে, আধা কিলো মাছেই মই এড কৰি দিলোঁ। এতিয়া অকণমান এনেকৈ লৰাই দিছোঁ। এনেকৈ এড কৰি দিলোঁ। দিয়াৰ পিছত এয়া মই উতলিবলৈ দিম। ভালকৈ উতলি অহাৰ পিছত এটা নিৰ্দিষ্ট জোখত জোলটো ৰাখি দিম। আমি যিহেতু 4টা মানুহৰ যিমানখিনি এই জোলৰ প্ৰয়োজন, সিমানখিনি জোলতে ৰাখি দিম। এয়া তৰকাৰীখন উতলি থকা অৱস্থাতে মই 2টা কেঁচা জলকীয়া এড কৰি দিম। এই কেঁচা জলকীয়া 2টাই আৰু সুন্দৰ এটা টেষ্ট আনিব। এয়া মই তৰকাৰীখন চালোঁ। এতিয়া আমি ইমানটো জোখতে তৰকাৰীখন ৰাখি দিম, কাৰণ টেঙা তৰকাৰী বৰ বিশেষ ডাঠ হ'লেও খাবলৈ ভাল নালাগে। সেয়ে মই ইমান জোখতে ৰাখি দিম। আৰু এতিয়া এয়া মই এটুকুৰা নেমু লৈছোঁ, এচিড নেমু লৈছোঁ। এই সকলোৱে গোল নেমু ব্যৱহাৰ কৰে, মই কিন্তু কাজি নেমুহে ব্যৱহাৰ কৰিছোঁ। এই কাজি নেমু মই এনেকৈ চেপি যেতিয়া তৰকাৰীখন হৈ যাব আৰু তেতিয়া সেই কাজি নেমুৰ ৰসটো দিব লাগে। এয়া মই কাজি নেমুৰ ৰস ইয়াতে এড কৰি দিছোঁ। খন্তেক সময় উতলিব দিম। উতলাৰ পিছতে আমাৰ ৰেচিপি তৈয়াৰ হৈ যাব। এয়া আমাৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। মই ইমানটো জোখতে ৰেচিপিটো ৰাখি দিম আৰু লগে লগে গেছৰ ফ্লেমটো বন্ধ কৰি দিম। সকলোৱে কচু আৰু মাছৰ তৰকাৰীত ফুৰণেই ব্যৱহাৰ কৰে, 5 ফুৰণ।
মই ইয়াত সৰিয়হ ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও এবাৰ সৰিয়হ ব্যৱহাৰ কৰি এনেকৈ কচু আৰু মাছে বনাই চাবচোন, কেনে পায় মোক কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। এয়া এটা হটকেছত ৰাখি দিছোঁ।